মৰ্ণিংৱাল আৰু আজি আমি যাম গুৱাহাটী হৈ নৰ্থ গুৱাহাটীলৈ মানে ৰূপৱেদি যাম আৰু আছে পূজা কেইটা বাজিলে এতিয়া হাই তে পূজা টাইম 10টা বাজিলে আৰু আমি ওলাই কৰি ৰেডি হ'লো এতিয়া এইজনীও যাব অনামিকা অলপ ওলাই আছে তাই লাজ কৰি আৰু আমি এতিয়া যাওঁ তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আমি কি হয় আপোনালোকক গোটেইখিনি দেখাই আছোঁ এতিয়া আমি উঠিছোঁ ট্ৰেকাৰত আৰু যাবলৈ ওলাইছোঁ আৰু আজি বতৰটো ঠাণ্ডা তো চুৱেটাৰ পিন্ধি কৰিয়ে লৈছোঁ প্ৰায় আমি আহি পালোহি এতিয়া আৰু বতাহ বলি আছে অলপকৈ বৰষুণো পৰিব আৰম্ভ কৰিছে নাজানো আৰু কি হয় যাই লওঁ ওপৰলৈ পূজা কেনেকুৱা লাগিছে আহি বহুত ভাল লাগিছে বহুত বেছিয়ে ভাল লাগিছে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কৰিম হেতু বহুত ভাল লাগি আছে এতিয়া চাও কি হয় আপোনালোকেও চাব আৰু ব্ৰহ্মপুত্ৰৰো পুৰা মানে বতাহৰ যেহেতু বলি আছে পুৰা পানী আহি আছে আৰু আজি মানুহ কম আছে যেহেতু বতৰটো সেমেকা আৰু ওপৰেদি ৰূপৱে গৈ আছে এইটো গোটেইটো আৰু ইহঁতো ফটো উঠিব লৈছে ওপৰেদি ৰূপৱে গৈ আছে আৰু এক্সাইটেড মই ফাৰ্ষ্ট টাইম যিহেতু যাম আৰু আহি গৈছে ধীৰেণ আৰু আমি যাওঁ এইকেইটা আহি গ'ল ইহঁত সোপাও আছে গোটেই সোপা আৰু যাবলৈ এতিয়া ৰেডি ওপৰলৈ যাম ঘৰটোত গৈ পেলাই ইফাললৈ যাম চাই থাকক আৰু ধীৰেণ গৈছে টিকেট ল'বলৈ এয়া 5 জনৰ কাৰণে গোটেই পূজাই কৈ আছে টিকেট 5টা লৈ ল'বি কাৰণ এটাহে সোমাব দিয়ে তো গৈ আছে আৰু টিকেট লৈ কৰি আহিলোঁ আৰু ইয়াতে চেকিং কৰি যাব লাগিব ভিতৰত আৰু আমি লিফ্টৰ ভিতৰত এয়া ধীৰেণ গোটেইকেইটা আছে আৰু আমি ওপৰলৈ গৈ আছোঁ এতিয়া আৰু মোৰ মানে ওপৰৰ পৰা খুব ভয় লাগে মাজে মানে কি হৈ যায় ওপৰলৈ উঠি যায় ওপৰটো আকৌ তললৈ নামি যায় পূৰা ভয় আৰু এক্সাইটমেণ্টটো ফাৰ্ষ্ট টাইম উঠিছোঁ যিহেতু নাজানো কি হয় ভয়ে গৈ আছোঁ আৰু এইটো হ'ল উমানন্দ আপোনালোকে দেখিছে এইটো ওপৰৰ পৰা আৰু ওপৰৰ পৰা উমানন্দ আৰু এইটো হ'ল ইমাৰ্জেঞ্চি এক্সিষ্ট কোনোবা যদি কিবা হয় জল্দি ওলাই যাব পাৰিব লগত আৰু অনামিকাৰো আছে সেইফালে আছে গোটেই সোপা আছে আৰু আমি লাহে পাৰ কৰিছোঁহি আৰু এতিয়া ব্ৰহ্মপুত্ৰ পানী প্ৰায় নদী পানী এইখিনি সময়ত শুকায় আৰু পাই গ'লোহি আৰু প্ৰায় পাওঁ হওঁতে কি হৈ যায় ৰূপটো হঠাতে মানে শ্ল' হৈ যায় এনেকুৱা শ্ল' লাহে যায় মই স্পীড কৰি দেখাই দিছোঁ আৰু আমি পাই গ'লোহি নামিম এইটো যোনফালে উঠিছিলোঁ সেইফালে নামিব নালাগে অপজিট ছাইডত আকৌ দৰ্জাখন খুলি দিয়ে আৰু ইয়াত লিখা হৈ আছে এইখনত লিখা হৈ থাকে যে 32জন মানুহ বহিব পাৰে বা 2500 সিমানেই ওজন কেৰি কৰিব পাৰে এবাৰত আৰু আমি এতিয়া আহি পালোঁ পূজা ভাল লাগিল নে ভয় লাগিল বহুত ভাল লাগিল এক্সপিৰিয়েঞ্চ হ'ল আকৌ এইপিনে আকৌ গুচি যাম এতিয়া কিবা খাই লওঁ ফুৰি লওঁ ফটোশ্বুট কৰি লওঁ পিছত আপোনাৰ লগত লগ কৰি আছোঁ আৰু আমাৰ হাতত আছে প্ৰায় 3 ঘণ্টা সময় মানে আমি ৰিটাৰ্ণ আৰু অহা গোটেই টিকেট একেটাই লৈছিলোঁ যদি এনেকৈ লয় তেনেহ'লে 100 লয় সেইটো কাৰণে একেটা লগে যাম আৰু 3 ঘণ্টা সময়ত নাজানো ইয়াত কেনেকৈ কটাওঁ আৰু কি কটাওঁ গোটেইখিনি বাৰু শ্বেয়াৰ কৰিব খুজিম আপোনালোকৰ লগত আৰু যিসকল নতুন ভিউৱাৰ্ছে ভিডিঅ'টো চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ আৰু এইফালে যায় দৌল গোবিন্দ কিন্তু আমাৰ কাম আছে আমি ৰিটাৰ্ণ হ'ব লাগিব সোনকালে সেইটো কাৰণে নগ'লোঁ আৰু আমি আহি বহি আছোঁ এতিয়া যাব যিহেতু মানে 3 ঘণ্টাৰ পিছতহে মানে 2টা বজাত যাব এতিয়া 1টাৰ পৰা 2টালৈ লাঞ্চ ব্ৰেক আৰু পূজাৰ আছে ট্ৰেইন ঘৰত যাব বেচেৰি ভয় লাগি আছে আজি ট্ৰেইনটো পালে হ'ল নহ'লে দেউতাই গালি পাৰি মোক শেষ কৰিব তো জল্দি যাতে আমি যে মই ট্ৰেইনটো গৈ পাই যাওঁ সেইটো কাৰণে আমি জল্দি যাওঁ আৰু জল্দি ষ্টাৰ্ট হ'লেই লগত যাম আৰু ট্ৰেইন পালেই ভাল হ'ব আৰু এইফালে বহি আছে ধীৰেণ লগতে ধীৰেণ কিবা ক'বা আজি কেনেকুৱা লাগিল ভাল লাগিল এক্সপিৰিয়েঞ্চটো নতুন এক্সপিৰিয়েঞ্চ আৰু এইখিনিয়ে আৰু পূজাক আমি থ'বলৈ ট্ৰেইনত যাম আৰু সেইখিনি শ্বেয়াৰ কৰিম তেনেহ'লে চাই থাকক পূজা পুৰা টেনশ্যন হৈ গৈছে পায়গৈ নাপায়গৈ আৰু আমি সোনকালে গুচি আহি বহি আছোঁহি ইয়াত কাৰণ সময় আৰু আছে 1 ঘণ্টা আৰু আমি নগ'লোঁ দৌল গোবিন্দ টেম্পুলত আৰু ইয়াৰ ওপৰৰ পৰা মানুহবিলাক আহিছে লাহে আৰু আমিও আহি বহি আছোঁ
আমি ফাৰ্ষ্ট 145তে ফাৰ্ষ্ট টিপতে ৰিটাৰ্ণ আহি গ'লোঁ দিয়কচোন, কাৰণ গম পাইছে পূজাৰ দেৰি হৈ আছে। পূজা আৰু ধীৰেণ যাবলাল পল্টন বজাৰ ট্ৰেইন ষ্টেচনে দেখি হ'ল যাবগৈ, আৰু কেতিয়া লগ পাওঁগৈ অলপ ঠিক নাই। এতিয়া মই গৈ আছোঁ, আপোনালোকে সকলোৱে ভালকৈ থাকিব আৰু ৰুবিৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আহিলোঁ আৰু অনামিকাৰ কেইটামান বস্তু ল'ব লগা আছে, সেইবোৰ ফেঞ্চিত সোমাইছোঁ দিয়কচোন, আৰু ভাগৰ লাগিছে প্ৰায়, জল্দি জল্দি হৈ গ'লে ঘৰ যাওঁগৈ। আৰু হৈ আছে ছট পূজা, আপোনালোকে দেখিছেনে মানুহজনে ৰাস্তাই ৰাস্তাই এবাৰ থিয় হয় আকৌ সেৱা কৰে, নাজানো কিয় বাৰু। এইফালে হৈ আছে ব্ৰহ্মপুত্ৰ, এইফালে পাৰত ছট পূজা হৈ আছে, সেইটো কাৰণে গাড়ী চাড়ী বন্ধ আৰু খোজকাঢ়িব লগা হৈছে মোৰ। এইখিনিতে সামৰি আশা কৰোঁ ভাল পাইছে, আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ প্লিজ শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকল নিউ ভিউৱাৰ্ছ।